এই দোস্ত আপোনালোকে তো জানাই ডুবাইত যেনেকুৱা মৰুভূমি সেম তেনেকুৱা মৰুভূমি আমাৰ অসমতো আছে আৰু এইটো মৰুভূমি আজি আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ গৈছোঁ তো বলক আমি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰোঁ ৰবা আৰম্ভ কৰাৰ আগত আমি অলপ মোৰ বিখ্যাত চাইকেলখন আজি আপোনালোকক দেখাম চাওক ঘৰৰ পৰা ওলাই পোনপ্ৰথমত মোৰ বিখ্যাত চাইকেলখন আপুনি দেখা পাব অলপ ৰবা মোৰ বিখ্যাত চাইকেলখন মই অলপ ভালকৈ আপোনালোকক দেখাই দিওঁ দেখা মোৰ বিখ্যাত চাইকেলখন কেনেকুৱা দেখিলা কেনেকুৱা আপোনালোকে তো জানা মোৰ বিখ্যাত চাইকেলখনৰ নাম মই পালচাৰ থৈছোঁ তো চলো চাইকেল লৈ পিনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আমি এতিয়া যাই আছোঁ দিছ ইজ ডুবাইতো নহয় ডুবাইৰ নিচিনা মৰুভূমি এইটো মৰুভূমি আজি ডুবাইৰ নিচিনা মৰুভূমি আমাৰ অসমতো আছে আৰু এইটো মৰুভূমি আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ তো ভিডিঅ'টো মজাৰ হ'ব ব্লেক টাইপৰ হ'ব ভিডিঅ'টো কটাকটি নকৰক ভিডিঅ'টো ভালকৈ চাওক আপুনি ভিডিঅ'টো অলপ ভাল হ'ব তো যিকোনো হওক মৰুভূমি আমাৰ অসমতো মৰুভূমি আছে আৰু এইটো মৰুভূমি আজি আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ গৈ আছোঁ তো চাই থাকক আৰু চাওক মই মৰুভূমিত আপোনালোকক দেখাবলৈ কিমান স্পীডত গৈ আছোঁ অলপ চাইকেলেৰে গৈ আছোঁ অলপ কষ্ট কৰি গৈ আছোঁ মৰুভূমি বোলে আমাৰ অসমতো মৰুভূমি এইটো মৰুভূমিত মই গৈ আছোঁ আৰু এইটো মৰুভূমিৰ বালি কেনেকুৱা আপুনি জানা কাশ্মীৰত যেনেকুৱা বৰফ আছে তেনেকুৱা বৰফৰ নিচিনা বগা বালি তো যিখিনি হওক আপোনালোককতো মই দেখাবলৈ গৈছোঁ না তো দেখাম না বালিখিনি কেনেকুৱা চাইকেল চলাই প্ৰায় মই 2 কিলোমিটাৰ আহিলোঁ আৰু পালোঁ পৰাই আৰু অলপমান গ'লেহে মই মৰুভূমি পাম আৰু এইটো মই কি দেখি আছোঁ আগত মৰুভূমি যাওঁতে এনেকুৱা এটা সৰু আপ আছে আপটো নামিব লাগিব এই নমাটো আপোনালোকক দেখাম এই ভিডিঅ'ত আমি আপ নামি আছোঁ চাওক আৰু আপ নামতে কেনেকৈ মই পৰি গ'লোঁ চাওক মজা কৰোঁতে চাজাক হৈ গ'ল তো বিখ্যাত চাইকেলখন মই ইয়াত থৈ অলপ যাব লাগিব হাঁটি অলপ গ'লেহে মই মৰুভূমিটো পাম চাওক আমি আহি গ'লোঁ ডুবাইৰ নিচিনা মৰুভূমি আমাৰ অসমতো আছে এইটো মৰুভূমি আজি আপোনালোকক দেখাবলৈ আহিছোঁ চাওক কেনেকুৱা বিশাল আকৃতি মৰুভূমি চাওক আমাৰ অসমৰ যিবিলাক মৰুভূমি এইবিলাক মৰুভূমিৰ বালি চাওক বগা বালি আৰু ডুবাইৰ যিবিলাক মৰুভূমি আছে এইবিলাক মৰুভূমিৰ বালি হৈছে হালধীয়া আৰু আমাৰ অসমীয়া যিবিলাক মৰুভূমি এই মৰুভূমিত খেতি হয় যেনেকুৱা বাদামৰ খেতি বুটৰ খেতি তিচিৰ খেতি এইবিলাক খেতি হয় 3-4টামান খেতি হয় আৰু ডুবাইত যিবিলাক মৰুভূমি এইবিলাক মৰুভূমিত একো খেতি নহয় তো চাওক আমাৰ অসমৰ মৰুভূমি ভাল জয় আই অসম আমি কিয় জয় আই অসম কৈছোঁ আপুনি জানা কাৰণ আমাৰ অসমতো মৰুভূমি আছে আৰু এইটো মৰুভূমিত খেতি হয় চাওক কিমান ভাল আমাৰ অসমই ভাল অসমতো খেতি অসমৰ মৰুভূমিত খেতি হয় আৰু চাওক মৰুভূমিখন কেনেকুৱা আপোনালোকক মই অলপ দেখাই দিছোঁ দেখা কেনেকুৱা আৰু মানে বিশাল আকৃতি আৰু ডুবাইত যিটো মৰুভূমি এইটো মৰুভূমিটো বিশাল মানে এঠাইৰ পৰা আনঠাইলৈ মানে একবাৰ দেখাই পোৱা নাযায় আৰু এইটো মানে আমাৰ অসমত যিটো মৰুভূমি এইটো মৰুভূমি অলপ দেখা পোৱা যায় মানে অলপ সৰু তো যিকোনো হওক মৰুভূমিখন মই বেক কেমেৰাৰে আপোনালোকক অলপ ভালকৈ দেখাই দিম এই দেখা মৰুভূমিখন কেনেকুৱা বিশাল আকৃতিৰ আমাৰ অসমৰ মৰুভূমিখন কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাই দিয়ক লাইক কৰক আৰু আমাৰ চেনেল নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক তো যিকোনো হওক মই মোৰ অসমৰ মৰুভূমিখন আপোনালোকক দেখালোঁ আৰু তোমালোকে মোক ফটাফট ছাপোৰ্ট কৰক যাতে মই ডুবাইত গৈ ডুবাইৰ মৰুভূমিখন আপোনালোকক দেখাবলৈ পাওঁ